Hey guys, আজি ভাবিলোঁ আকৌ অন্য এটা ব্লগ বনাই দিওঁ। বহুত দিন হৈ গ'ল ব্লগ বনোৱা নাই, চ' ভাবিলোঁ বনাই দিওঁ। আৰু মই আছোঁ লগৰ ছোৱালীজনীৰ ঘৰত। তো আজিৰ দিনটো লগৰজনীৰ লগত কি কৰোঁ তাকে দেখা থাকিম। এতিয়া মানে চাহ চবকে দি লওঁ আৰু নিজেও খাওঁ। গা ধুৱাই নাই বৰ্তমান, শুই উঠি মুখখন ধুই ভাবিছোঁ চাহখন খাই লওঁ, তাৰপিছত বাকী কাম কৰি থাকিম। চ' চাই থাকোঁ ভিডিঅ'টো শেষলৈকে। Petrol kayak mang au. Petrol naik. Gila gak dah? Gila ke bro? Hah? Bikut. Bikut kita kaget. Oh, kaget. Makan খাব লাগিব বিস্কুট নহয় Saat kita sama aku kurang kok. Kita pengen semua honor. Hey guys, গা ধুই আহি গ'লোঁ আৰু হাই কৈ দিয়া। হাই এতিয়া যাওঁ দোকান, তাৰপিছত আহি গৈ পেলাই কি কৰোঁ দেখাম। ভাত বনাবলৈ আছে ন, ব'লক তেনেহ'লে। ব'ল হাই কৈ দিয়া বেটা। সেই গাইজ, আজি স্বাধীনতা দিৱস, চবেই জানে স্বাধীনতা দিৱসত কি হয় কি নহয় ভালকৈ জানে। দেশৰ কাৰণেতো কিমান মৰম লগা দিন। তাকে স্বাধীনতা দিৱস হ'লে আপোনালোক চবকে শুভেচ্ছা জনালোঁ। আৰু এইও চেনেল এটা আহিছে, চেনেলৰ নাম কি? পূজা ব্লগ। তাইৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, মই লিংকটো দি দিম বাৰু। তাই আজিৰ পৰা বনাবহে, আগতে আছিলে বনোৱা, টিকটক ভিডিঅ' দিয়ে। আজিৰ পৰা ব্লগ বনাব। চ' তাইকো ছাপোৰ্ট কৰিব, মোকো লগতে কৰি যাব দেই। লগতে আমিও আপোনালোকক কৰি যাম। বাই বাই, আহি আছোঁ। মাংস বনাবলৈ পিঁয়াজ, বিলাহী, আলু আৰু আদা, নহৰু, জলকীয়া পেষ্ট। তাই বনাই আছে মাংস আৰু মই খাই আছোঁ আমলখি আচাৰ। তাই ভিডিঅ' কৰি আছে, মাংস বনাই আছে। মই বোলো নকৰোঁ সেইকাৰণে, খোৱাটোকে দেখুৱাই দিম বাৰু। আজি হৈছে গাহৰি মাংস, গাহৰি। মই বাৰু আমলখিকে খাওঁ। বাৰু আজি স্বাধীনতা দিৱসত আপোনালোকে কোনে কোনে কি কৰিলে মোক কমেণ্ট কৰি জনাব। আমিতো স্পেচিয়েল একো কৰা নাই, ঘৰতে বাৰু এনেই আছোঁ আৰু পাৰ্টি কৰি। তাই নতুনকৈ অভিজ্ঞতা মানে ইমান নাই যে, মোৰো নাই। তথাপিও মই বাৰু হৈ গ'ল, মই দুটা তিনিটা ব্লগ দিলোঁ। তাই নতুনকৈ ষ্টাৰ্ট কৰিছেহে, সেইকাৰণে সুধি আছে। বাৰু আপোনালোকে কোনে কি কৰিলে স্বাধীনতা দিৱসত, মানে আজিৰ দিনটোত মোক কমেণ্ট কৰি জনাব। মই যে একো কৰা নাই, বিদ্যাৰ্থী শুবৰ ঘৰত ৰান্ধি খাই আছোঁ, আচাৰ খাই আছোঁ। ঘৰত খাই থাকোঁ ভিডিঅ'টো। মাংস লগভগ ৰেডি হৈছেই। এয়া আমাৰ পূজা বাইদেৱে বনাইছে, মজাই হ'ব খাবলৈ। তেলত উপঙাই বনাইছে। কিন্তু গাহৰি মাংসত কম তেল থাকেই। আমি ইয়াত বিশেষ একো দিয়া নাই, আকৌ বিলাহী দিছোঁ ন, বিলাহী, পিঁয়াজ, আদা, নহৰু পেষ্ট। ভাত খাবলৈ এতিয়া বাঢ়ি লৈছোঁ। লগৰ কিছুমান ঘৰৰ আলহী আছে, সিহঁতি আহিব। সিহঁতি নাহাৰ আগতে ভিডিঅ'টো বোলো কৰি লওঁ। মাংস বাঢ়ি আছে, তাই দালি আছে, ভাত বাঢ়ি লৈছোঁ। মইতো মাংস আগতীয়াকৈ লৈ লৈছোঁ। ভাত খাই লওঁ, তাৰপিছত আকৌ কি কৰোঁ কি নকৰোঁ দেখা থাকিম। গুড মৰ্ণিং। কালি ভিডিঅ'টো শেষ কৰা নহ'লে, আজি ভাবিছোঁ ভিডিঅ'টো এণ্ড কৰি দিওঁ। ইমান দীঘল হ'লেও ভাল নহ'ব। কালি বিশেষ একো কৰা নহ'লে, সেয়াই লগৰবিলাকৰ লগতে লেকচাৰ। ভাত খোৱাও দেৰি হৈ গ'ল, 4টামান বাজিলে। তাৰপিছতে শুলোঁ, ঘৰৰ কাম কৰিলোঁ, তেনেকুৱাতে সন্ধিয়াই হৈ গ'ল। পাহৰিলোঁ যে ভিডিঅ' শ্বুট কৰিবলৈ আছে। সেইকাৰণে ভাবিলোঁ কাইলৈ মৰ্ণিং বোলো কৰি দিম। সেইকাৰণে এতিয়া মৰ্ণিঙতে আপোনালোকক ভিডিঅ'টো শেষ কৰি দিওঁ বুলি ভাবিছোঁ। ভিডিঅ'টো যদি ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব আৰু লগতে থকা বেল আইকনটো বজাই দিব। তেতিয়া মই দি থাকিবলগীয়া ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকিব। কি ক'ম বেটা, হাই কৈ দিয়া। তলত মাটিতকৈ শুই আছোঁ বা হাই কৈ দিয়া, হাই কৈ দিয়া। ঘৰ মানুহ হাই কৈ দিয়া। গুড মৰ্ণিং কৈ দিয়া। গুড মৰ্ণিং ভালকৈ কোৱা, গুড মৰ্ণিং। ভালনে? চ' আজি ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। ভিডিঅ'টো কেতিয়া দিম ঠিক নাই কিন্তু দেই, অপেক্ষা কৰি থাকক। আৰু মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।